গাইজ আমি আহিছোঁ এতিয়া চিৰিয়াখানাত, কিন্তু কালিও আহিছিলোঁ, কালি আহি পেলাই ফ্ৰী গৈছোঁ, কাৰণ আজিকালি অনলাইন টিকেট হৈছে। আৰু অনলাইন টিকেটত মই গুগল পে' পে'মেণ্ট কৰিছিলোঁ এবাৰ, কিন্তু পইচাটো কাটিছে, টিকেটটো অহা নাই। দুবাৰ পে'মেণ্ট কৰিছোঁ, দুবাৰ তেনেকুৱা হৈছে। তো কালি এনেকৈ ফ্ৰী গ'লোঁ, আজি আৰু আহিছোঁ। চ' গাইজ ফাইনেলি চিৰিয়াখানাৰ ভিতৰত সোমালোঁ। আৰু বান্দৰবিলাকে চিঞৰি আছে মানুহৰ দৰে। আৰু এইটো জিৰাফ, আৰু গাইজ এইটো ঘৰিয়াল, এই ৰাজপক্ষী নে কি ভালদৰে নাজানো, নাম চাম কমেণ্ট কৰি ক'বচোন জানো যদি। আৰু গাইজ আপোনালোকৰ টিকেটৰ প্ৰাইচটো কৈ দিওঁ। প্ৰাইচটো হৈছে 33, আৰু যদি ব্লেকত যদি কাটে এনেকৈ মানে ল'ৰাকেইটামান ৰখি থাকে গেটত, সিহঁতৰ যদি কাটে 40 টকাকৈ ল'ব এটাৰ। আৰু যদি আপোনালোকে যদি গুগল পে' বা এনেকৈ কাৰ্ডেদি কাটে তেতিয়াহ'লে 33 টকাকৈ লয় এজনৰ, আৰু বাচ্ছাটো আধা মানে। আৰু 3 বছৰৰ পৰা টিকেট নলয়। আৰু আজিকালি অনলাইন হৈছে দিয়ক টিকেট, অফলাইন নাই। এতিয়া আমি চাব গৈছোঁ সাপ চাব গৈছোঁ এতিয়া। আৰু ইয়াতে বহুত ঘূৰিব লাগে, এটা বস্তু চাবৰ কাৰণে বহুত ঠাই যাব লাগে। এই এনেকৈ যাই থাকিব লাগিব এটা বস্তু চাবৰ কাৰণে। তো মানে একেলগে বস্তুকেইটা দি দিব লাগিছিল, একেলগে বস্তুকেইটা দি দিব লাগিছিল এনেকৈ অলপমান ঠাইতে। বাকী এনে অলপমান ঘূৰাকৈ ঠাই ৰাখিব লাগিছিল, সেইটো বেলেগ কথা। কিন্তু এনেকৈ চাবৰ কাৰণে বহুত ঠাই যাব লাগে মানে, এটা বস্তু চাবৰ কাৰণে। আৰু ইয়াতে আপোনালোকে কিবা দেখা পাইছেনে চাওকচোন, একো দেখা পোৱা নাই। এইটো চাওক ঘৰিয়াল শুই আছে, একে ৰং হৈ আছে বাৰু, গমেই নাপায়। এইবিলাক চাওক হৰিণা কি ডাঙৰ গৰু আন পাৰি। আৰু ইয়াতে আহি পেলাই ভাবিছিলোঁ বহুতখিনি চেঞ্জ হৈছে, বহুত দিন অহা নাছিলোঁ, মানে ওচৰতে থকা কাৰণে সেনেকৈ অহা নাছিলোঁ আৰু কিনো চাম আৰু এনেকৈ। তো ভাবিলোঁ আজি এবাৰ চাই যাওঁ, ভাবিলোঁ কিবা চেঞ্জ হৈছে নেকি। নাই, চেঞ্জ হোৱা নাই। চেঞ্জ হৈছে কিন্তু আগতকৈ বেয়াহে হৈছে, ভাল হোৱা নাই। সঁচাটো সঁচা আৰু। ৰুকো জৰা সবৰ কৰো। আৰু এটা কথা ক'ব লাগিব, কিন্তু পাৰ্কতকৈ ইয়াতে ভাল। 30 টকাত পাৰ্কতকৈ ভাল আৰু, কিন্তু চিৰিয়াখানা হিচাপে যিমানখিনি মানে বুজি পাইছে, তো সিমানখিনি মানে বস্তুবিলাক কমি গৈছে আগতকৈ। মই চাব মন আছে, সিংহ চাব মন আছে, সিংহ, তাৰপিছত বাঘ আৰু ক'ৰ মাজে গাইছ আহি যে আছোঁ। বাঘটো কিবা এৰা খাব লাগে চেঁচাৰ। আৰু ইয়াতে লেখা আছে, এইফালে আছে লতা মাকৰি বাঘ, এইফালে আছে নিগনি বহু আছে, শগুন আছে। আমি সেইবিলাক শগুন কেছ নাই, বাঘ লাগে মেইন। এইফালে বাঘ আছে, এইফালে গৈ আছোঁ। ফাইনেলি পাই গ'লোঁ বাঘ। মেকুৰী এনে পায় অলপ সৰু বাঘ, কিন্তু ডাঙৰ বাঘ লাগে আমাক, ডাঙৰ বাঘ লাগে, ডাঙৰ। আগত চাওক, আগত জংঘলৰ ৰজা সিংহ। আৰু এইটো সিংহ দাড়ি নাই, কিন্তু দাড়ি নাই। আমাৰ ওচৰৰ পৰা চাব পাব লাগে, টিভিত চোৱাই ভাল দেখোন তাতকৈ। গজব বেজতি। যেনেকুৱা জোচ থাকিব লাগিছিল তেনেকুৱা জোচ নাই, বুঢ়া হৈ গৈছে সিংহ, মানে বহুত দিন হ'ল ন সিংহ এটা চেঞ্জ কৰিব হৈছে আৰু। আৰু ইয়াতে কেইটামান আছে কিন্তু বাঘ, বগা বাঘ নে কি বাঘ, মুঠতে সিহঁতে পুৰা জোচত আছে, কিন্তু পুৰা খামকৈ আছে। তেনেকুৱা চাই ভাল লাগে ন। তো চিৰিয়াখানা আহিলে এনেকুৱা জোচ থকা বস্তু চাই ভাল লাগিলে। মোৰে জোচ নোহোৱা হৈ গৈছে, এইবিলাক জোচ ইহঁতৰে জোচ নাই, মোৰ কি জোচ থাকিব আৰু। নাই গুৰুত্ব নিদে, বাঘ হয়, কিয় গুৰুত্ব দিব। ইফালে প্ৰৱেশ নিষেধ, ইফালে প্ৰৱেশ নিষেধ, মানে বেছিভাগ প্ৰৱেশ নিষেধেই আছে আজি। এইটো আৰু ভালুকৰ খোৱাৰ পোষ্ট চাওক গাইছ, নামি আছে। আৰু ইয়াক চাওক, ইটো আৰু বেয়া হৈ আছে কিন্তু। আৰু এনেকে চিৰি উঠি যাব লাগিব গাইছ। আৰু ইয়াতে মস্ত পিঞ্জিৰাটো বান্ধি থৈ দিছে, কিন্তু একো নাই চাব লগা। এনে উঠি আহিলোঁ এই মস্ত চিৰিখন। এইটো চাওক লাৰিচাম গাইছ, লাৰিচাম।
হৰিণা হৰিণা খাবাই দিম কিবা খাবাই দিম এই গাইছ নল্লো যা ধৰবা ব্লেক টাইগার সিমেন্ট নয় কিন্তু এইটো অরিজিনাল রূপালী দরিক কিবা এই রূপালী দরিক বা বেয়া বগাইছে চৰাইকেইটা ভালকৈ ওচৰৰ পৰা চাব পাৰিছোঁ বাকী একো চাব পৰা নাই আৰু ওচৰত তো গাইছ আজিৰ ভিডিঅ' এইখিনিতে এণ্ডিং কৰোঁ হৈছে আৰু যিখিনি ৰৈছে সেইখিনি ডিস্কভাৰীত চাম এইখিনি ঘূৰা শক্তি নাই আৰু ইমান ঠাই ইমান এৰিয়া নোৱাৰি দিয়ক বাই বাই আৰু এইটো বন্ধ আছে বৰ্তমান কিবা কাম কৰি থকা বুলি কৈছে ৰিপেয়াৰিং কৰি থকা বুলি কৈছে তো এইটো বৰ্তমান বন্ধ আছে